Hello friend, welcome back to my YouTube channel. মই আছো ঘৰতে লকডাউনৰ কাৰণে বাহিৰত যাব পৰা নাই, ভিডিও বনাব পৰা নাই। আপোনালোকে বেয়া চেনা পাব, নিশ্চয় আপোনালোকে ভালে আছে। মোৰ চেনেলত যদি নতুন আহিছে সাবস্ক্ৰাইব কৰিব, লগতে বেল বটনটো দবাই দিব। মই আপলোড দিয়া সকলোবোৰ ভিডিও আপোনালোকে পাই যাব। তে ব্লগ আজি ভিডিওটো আৰম্ভ কৰোঁ। তে মই ঘৰৰ পৰা বাহিৰত কতো যাব পৰা নাই, সেই কাৰণে ভিডিও বনাব পৰা নাই। তে আপোনালোকে নিশ্চয় গম পায় আজি আমাৰ 18-19 দিন হৈ গ'ল। এতিয়া আকৌ কৈ আছে কোৱাৰেণ্টাইন বা এইটো এক্সচেঞ্জ কৰি দিয়া হ'ব, বঢ়াই দিয়া হ'ব। তে আপোনালোকে মতামতটো জনাব কমেণ্টত। আৰু নিজৰ ঘৰত থাকিব, বাহিৰত ক'তো ওলাই নাযাব। আপুনি সেফ থাকক, আপোনাৰ পৰিয়ালো সেফ ৰাখক। আপোনালোকে নিশ্চয় গম পায় আমাৰ যেটো নলবাৰীৰ ডিম্পুদাক আপোনালোকে সবেই চিনি পায়। তা আজি মই দেখাম ফাৰ্ষ্ট ডিম্পুদাৰ ভিডিও কেনেকুৱা হৈছিল বা কেনেকুৱা বনাইছিল। আপোনালোকে ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব। বাই বাই। ইউটিউব সিমান হিট নাছিল ইউটিউব ইণ্ডিয়াত, কিন্তু যেতিয়াৰ পৰা জিঅ' আহিল মানে পুৰা হিট হৈ গ'ল ইউটিউব ইণ্ডিয়াত, স্পেচিয়েলি ইণ্ডিয়াত। আমি বৰ্তমান ইউটিউবতে সকলো চাওঁ, এছামিজ ডাবিং চাওঁ, ডাবিং ভিডিঅ' চাওঁ, এছামিজ গান চাওঁ, থিনচাক পূজাৰ গান চাওঁ, সকলো চাওঁ ইউটিউবত। কিন্তু তোমালোকে এইবিলাক চাই থকাৰ মাজত কেতিয়াবা ভাবনে যে ইউটিউবৰ প্ৰথম ভিডিঅ' বা কোনটো আছিল? ইউটিউব বা কোনে আৱিষ্কাৰ কৰিলে? ইউটিউবত যে ইমান ভিডিঅ' আছে, এইবিলাক ৰাখাৰ কাৰণে ইউটিউবৰ ষ্ট'ৰেজ কেপাচিটি কেনেকুৱা? এই পৃথিৱীত কিমান এনেকুৱা ষ্ট'ৰেজ আছে, বা চিম্পুল ভাষাত ক'বলৈ গ'লে মেমৰি কাৰ্ড আছে ইউটিউবৰ, য'ত ইউটিউবে ভিডিঅ'বিলাক ছেভ কৰি ৰাখিছে। আৰু যিতে ইচ্ছা তিতে যোনটো ইচ্ছা কোনটো ভিডিঅ' আমাক ছাৰ্ভাৰে আমাৰ মোবাইললৈ লৈ আহিছে বা আমাৰ নেটৱৰ্কলৈ লৈ আহিছে। ইমান ডাঙৰ কাম ইউটিউবে কেনেকৈ কৰি আছে, আজি সকলোবিলাক কথা অলপ 1-2 মিনিটৰ ভিতৰত মই ক'ব চেষ্টা কৰিম। তো ব'লাচোন কি কৰিব পাৰোঁ চেষ্টা কৰোঁ। চোৱা, আজিৰ দিনত প্ৰতি মিনিটত ইউটিউবত প্ৰায় 1000 ঘণ্টাৰ ভিডিঅ' আপলোড কৰা হয় প্ৰতি মিনিটত। মানে প্ৰতি মিনিট যোৱাৰ লগে লগে 1000 ঘণ্টাৰ ভিডিঅ' ইউটিউবত আপলোড হৈ আছে। আৰু প্ৰতি ছেকেণ্ডত প্ৰায় 1 লাখ ঘণ্টাৰ ভিডিঅ' মানুহে ৱাচ কৰি আছে ইউটিউবত। ইমান ডাঙৰ হৈ গৈছে বৰ্তমান ইউটিউব। কিমান ডাঙৰ হৈ গৈছে মই কৈ আছোঁ। বৰ্তমান ইউটিউব পৃথিৱীৰ 3 নম্বৰ সকলোতকৈ ডাঙৰ ৱেব পেজ হয়। প্ৰথম হয় গুগল, ছেকেণ্ড হয় ফেচবুক, থাৰ্ড হয় ইউটিউব। আৰু এই ইউটিউব প্ৰথমতে বনাইছিল 3জন ছাত্ৰই 2005 চনত। আৰু তাৰে এজন ছাত্ৰই ফাৰ্ষ্ট ইউটিউবত এটা ভিডিঅ' আপলোড দিছিল। ভিডিঅ'টোৰ নাম আছিল মি এট দ্য জু বুলি। যিটো ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে গৈ ভিডিঅ'টো চাব পাৰিবা। বা তোমালোকে যদি চিম্পল গুগলত মাৰি দিয়া যে ফাৰ্ষ্ট ভিডিঅ' অন ইউটিউব, ভিডিঅ'টো আহি যাব। সেই ভিডিঅ'টো নিশ্চয় চাই ল'বা। মানে তেওঁ জাষ্ট ৱেব নতুনকৈ বনাইছিল ইউটিউবটো, সেই ইউটিউবে ভালকৈ কাম কৰে নে নকৰে সেইটো চাবৰ কাৰণে জাষ্ট মি এট দ্য জু বুলি এটা চিৰিয়াখানাত এটা 20 ছেকেণ্ডমানৰ ভিডিঅ' এটা আছিল তেওঁ বনোৱা মোবাইলত। নিশ্চয় তেতিয়া মোবাইলটো নাছিলে, এটা ভিডিঅ' আছিল, সেই ভিডিঅ'টো আপলোড দি চাইছিল। আৰু সেই ইউটিউব আজি ইমান ডাঙৰ হৈ গ'ল যে ৱাও, পৃথিৱীৰ 3 নম্বৰ সকলোতকৈ ডাঙৰ মানে ৱেব পেজ হৈ গ'ল। প্ৰায় ইউটিউব ওলোৱাৰ 1 বছৰ পিছতে ইউটিউব গুগলে কিনি লৈছিল। গুগলে কিনিতো ক'বই নালাগে, গুগলততো কামেই কিবা এটা ভাল বস্তু ওলালেই কিনি লয়। এণ্ড্ৰইড ওলাইছিল, এণ্ড্ৰইডে যেতিয়া ভালকৈ কাম কৰিব ধৰিলে এণ্ড্ৰইডো কিনি ল'লে গুগলে। মানে বৰ্তমান গোটেই পৃথিৱী আমি ক'ব গ'লে গুগলৰ আণ্ডাৰত। যদি 1 ছেকেণ্ডৰ কাৰণেও গুগল বন্ধ হৈ যায় এই পৃথিৱীৰ পৰা, পৃথিৱী মানে আধা পৃথিৱী ধ্বংস হৈ যাব যেন লাগে মোৰ। আৰু আমাৰ কাৰণে এটা খুব সৌভাগ্যৰ কথা, সেই গুগল আমাৰ ইণ্ডিয়াৰ এজন মানুহ CEO হিচাপে কাম কৰি আছে, সুন্দৰ পিচাই। তেওঁ বৰ্তমান গুগলৰ হেড। তো ইণ্ডিয়াৰ এজন মানুহে এটা এনেকুৱা কোম্পানী চলাই আছে যি কোম্পানী গোটেই পৃথিৱীক চলাই আছে। তো সেইটো আমি নিশ্চয় প্ৰাউড কৰা দৰকাৰ। মই ইউটিউবৰ কথা কৈ আছিলোঁ। তো মই ক'লোৱে ইউটিউবৰ কথা
বেছিভাগ আৰু ইউটিউবৰ ছাৰ্ভাৰগিলাখান কথা একবাৰ ভাবি চোৱাচোন আমি যদি এখন 16 GB কাৰ্ড মোবাইলত মানে কাৰ্ড থাকে মেমৰি কাৰ্ড থাকে ইউটিউবৰ তাত ভিডিঅ' বাট 16টা থাকিব পাৰে হাই কোৱালিটিৰ কিন্তু ইউটিউবৰ হাতত কিমান বেছি ষ্ট'ৰেজ আছে কিমান বেছি ছাৰ্ভাৰ আছে যি ছাৰ্ভাৰেৰে ইউটিউবে ইমান হাজাৰ হাজাৰ কৰোৰ ভিডিঅ' ৰাখি থৈ দিছে আৰু ৰাখি থৈ দিয়াটোতো চিম্পল কথা ৰাখি থৈ দিব পাৰোঁ যিতে ইচ্ছা তিতে আমাক ছাৰ্ভ কৰি আছে মানে আমাৰ নেটৱৰ্কলৈ লৈ আহিছে এই ভিডিঅ'টো কিমান ডাঙৰ কাম কৰি আছে কেতিয়াবা ইউটিউবৰ ছাৰ্ভাৰ ডাউন হোৱা আমি শুনিছোঁ নেকি কেতিয়াও শুনা নাই ইউটিউবৰ বেকগ্ৰাউণ্ডত কিমান কৰোৰ টাকা ইনভেষ্ট কৰা হৈ আছে কিমান মানুহ লগাই আছে কিমান টেকনিক্যালি এডভান্স মানুহে তাত কাম কৰি আছে যাৰ ফলত আমি 1 ছেকেণ্ড নৰখাকৈ 24 ঘণ্টা ইউটিউবৰ যি ইচ্ছা সেই ভিডিঅ' চাব পাৰিছোঁ তো এইবিলাক নিশ্চয় ভাবিব লগা কথা আৰু মই ভাবোঁ সেইকাৰণে ভিডিঅ' বনাওঁ ভাল পোৱা নে নোপোৱা নাজানো আৰু কৈ থওঁ ইউটিউবৰ বৰ্তমান সকলোতকৈ জনপ্ৰিয় ভিডিঅ'টো হৈছে মানে সকলোতকৈ বেছি ভিউ থকা ভিডিঅ'টো হৈছে ডেছপাচিটো এইটো গান নিশ্চয় সকলোৱে শুনিছা সেই গানটো চাব পৰা মই দুটা ভিডিঅ'ৰ লিংক এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিম এটা হৈছে ফাৰ্ষ্ট ভিডিঅ' ইউটিউবৰ আৰু নেক্সটটো হৈছে ডেছপাচিটো বৰ্তমান সকলোতকৈ বেছি ভিউ থকা ভিডিঅ' যাত ভিউ আছে বৰ্তমান 3 বিলিয়ন মিলিয়ন নহয় 10 লাখে 1 মিলিয়ন হয় আৰু 100 মিলিয়নে 1 বিলিয়ন হয় আৰু এই ডেছপাচিটো নামৰ গানটোত প্ৰায় 3 বিলিয়ন ভিউ আছে আৰু এই ডেছপাচিটো নামৰ গানটো মানে শুনি ভাল লাগে ইংলিছো নহয় কি গান নাজানো মই বহুতবাৰ শুনিছোঁ তো নিশ্চয় তোমালোকে শুনিবা মই দি দিম তো এইখিনিয়ে আজি কি ভিডিঅ' বনাওঁ ভাবি পোৱা নাছিলোঁ সেইকাৰণে ইউটিউবৰ অলপ ফেক লৈ আহিলোঁ সকলো আনিব পৰা নাই আৰু এটা কথা কওঁ ইউটিউব কিন্তু বহু জায়গাত বেণ্ড আছে ইউটিউব ইমান খোলা প্লেটফৰ্ম কাৰণে বহু জায়গাত বেণ্ড আছে বহু জায়গা মানে বহুত দেশত বহুত এডভান্স কাউণ্ট্ৰিত বেণ্ড আছে যেনেকুৱা পাকিস্তানত এতিয়া খোলা দিলে নাই নাজানো কিন্তু আগতে বেণ্ড আছিল সাউথ কোৰিয়া বা এনেকুৱা জায়গাত বেণ্ড আছে ইউটিউব কাৰণ ইউটিউবটো হৈছে এটা সকলোতকৈ ডাঙৰ অপেন সোৰ্স ইন্টাৰনেটৰ ভিডিঅ'ৰ ক্ষেত্ৰত ব্লগৰ ক্ষেত্ৰত যি আমাৰ টেলেণ্ট আমি তাত দেখুৱাব পাৰোঁ তো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰক সাবস্ক্ৰাইব কৰাৰ কাৰণে মাজত এটা মানে মোৰ ফটোটো পাইছে কিজানি সেইটো ফটোত ক্লিক কৰি দিলে সাবস্ক্ৰাইব হৈ যাব বা সাবস্ক্ৰাইব মাৰি দিলে তো এইখিনিয়ে সাবস্ক্ৰাইব কৰক থ্যাংক ইউ পিছলৈ ভিডিঅ' এনেকুৱা লৈ আহি দেখিম থ্যাংক ইউ আৰু মোৰ ট্ৰেভেলিং ভিডিঅ' আহি আছে পূজা না ট্ৰেভেলিং ভিডিঅ' আহি আছে থ্যাংক ইউ ফ্ৰেণ্ড আজি ইমানে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তে বাই বাই সুস্থ থাকিব চবে